হেল্ল' গাইজ, কি খবৰ? আশা কৰোঁ চবে ভালে আছে। এইটো সপ্তাহ একো মুভি আপডেট নাই, কিয় কি একো মুভি এনেকুৱা ৰিলিজ হোৱাই নাই। বাট লাকিলি যোৱাকালি এটা মুভি চালোঁ আৰু মাংকি মেন, যিহেতু চাগে আধা ইণ্ডিয়া ৰখি আছিলে। বাট ফাইনেলি এটা VOD প্লেটফৰ্ম এটা আছে, তাত আপুনি পাই যাব, নহ'লে ডাউনলোডিং চ'ৰ্চ আছে বহুত, চাই ল'ব পাৰিব। পূৰা HD আহি গ'ল। তাৰপিছত আহক বলক মুভিটো ৰিভিউ কৰোঁ। ইমান দিনৰ পাছত মানে মুভিটো যিহেতু ৱেইট কৰি আছিলোঁ, ফাইনেলি মানে কি ক'ম আৰু, দ্য ৱেইট ইজ অভাৰ। তো বলক মুভিখন কেনেকুৱা লাগিলে আপোনাক আগৰ ভিডিঅ'ত কৈ আছোঁ। মুভিখন ডাইৰেক্টেড বাই দেৱ পাটেল, মেইন লিড এক্টৰো দেৱ পাটেলেই হয়। ৰান টাইম 2 hours হয়, 2 hours একদম পাৰফেক্টলি। আৰু এই মুভিটোত এটা বস্তু বহুত ভাল লাগিলে, মুভিটোত মুম্বাই চিটিটোত বহুত ধুনীয়াকৈ দেখাইছে। টাউন আৰু শ্লাম এৰিয়াটো মানে দেৱ পাটেলৰ সেইটোৱে খাইছে। সি যি মুভি বনায় মানে ইণ্ডিয়াক বহুত ধুনীয়াকৈ ৰিপ্ৰেজেণ্ট কৰে, মানে ধনী মানুহ কেনেকুৱা থাকে, লগত শ্লাম এৰিয়াক কেনেকুৱা ট্ৰিট কৰে সেইটো। এই মুভিটো বেচিকেলি এটা ৰিভেঞ্জ ষ্টৰি হয়। মানে সৰুতে যেতিয়া মেইন এক্টাৰ যোনটো লিড এক্টাৰ, এটা সৰুতে তাৰ মাকক লগত সি থাকে, তো কেনেকুৱা এজন মানে বাবা এজন থাকে, বাবাটোৱে মানে নিজৰ পাৱাৰ দি মানে সিহঁতৰ বাস্তিটোক জ্বলাই মেলি পুলিচ এটাৰ থ্ৰু দি বাস্তি এটাক জ্বলাই দিয়ে। তো মাকটো তাতে হৈ যায়। তাৰপিছত মানে সি এইটো ৰিভেঞ্জটো কেনেকৈ লয় সেইটোৰ ওপৰতে। কিন্তু ইয়াৰ ষ্টৰি যিটো স্ক্ৰীন প্লে, যিটো শ্ল' পেচত দেখায়, মানে কেনেকুৱা হিৰোটোৱে নিজৰ বাদলাটো ল'ব, সেইটো চাই বঢ়িয়া লাগিছে। আৰু দেৱ পাটেলৰ তাৰ যিটো মানে কি ক'ম আৰু, যিটো নিজৰ পাৰফৰ্মেঞ্চ দিছে, কেমেৰা এংগেল, সি নিজে ডাইৰেক্টৰ যিহেতু, বৰ বঢ়িয়া স্ক্ৰীন প্লে লিখিছে। মুভিখনত মিউজিকো আল্টিমেট, ডাইলগবোৰতো ক'বই নালাগে। ডাইলগবোৰ মানে একদম আপ টু দ্য পইণ্ট ডাইলগ, একো জাবৰা ডাইলগ নাই। খালি গালি চালিও আছে, মাজতে অলপ চিনো আছে। মুভিখন অলপ 18+ হয়, পূৰা ৰেড বেণ্ড গম পায়, ট্ৰেইলাৰত চাইছিলেহে। মুভিখন কিন্তু চাব পাৰে, ফুল ৰিভেঞ্জ ষ্টৰি আৰু একচেঞ্চ। ইয়াত মানুহে ক'ব পাৰে জন উইকৰ হেৰি কৰিছে, মানে কপি কৰিছে বুলি। বাট মুভিটোৰ মাজত এটা জন উইকৰ ৰেফাৰেঞ্চ এটা দেখায়, সেইটো দেখাতে গম পাব আৰু মানে সেইটো জন উইক কপি বুলি নহয়। জন উইকটো সেইটো এটা বেলেগ এটা লেভেল গুচি গ'ল, আৰু সেইটো নিচিনা মুভি নবনে আৰু 10-20 বছৰলৈকে। জন উইকক কপি কৰিবলৈ এনেকুৱা কোনো নায়েই। চ' জন উইকৰ কপি কৰিব নোৱাৰে। এইটো আপুনি নিজৰ এটা ইণ্ডিয়ান মাইথলজিৰ ওপৰত অলপ হনুমানৰ কিছুমান হেৰিবোৰ দেখাইছে, সেইটো আপুনি ইণ্ডিয়ান কালচাৰৰ ওপৰতো মুভিটো বনাইছে, ষ্টৰিটো বেছ কৰি। মুভিটোত যিটো একচেঞ্চবোৰ দেখাইছে, মানে কাটা কাটি হ'ল, এটা চিনত মানে লিটাৰেলি কটাৰী একদম পূৰা ইয়াত সোমাই পূৰা ডিঙি ফাইল দিয়া দেখাইছে, মানে পূৰা ৰিয়েলিষ্টিক লাগিছে। আৰু দেৱ পাটেলে একচনবোৰ যিটো একচন চিকুৱেঞ্চ কৰিছে, মানে কি ক'ম আৰু, মুভিখন আৰামছে চাওক। মই ইয়াৰ পজিটিভ নেগেটিভ নকওঁ, মুভিখন একদম ফিল গুড মুভি হয়। এইটো উইকেণ্ডত এনেও একো মুভি ৰিলিজ হোৱাই নাই, না OTTত হৈছে কিবা ভাল মুভি। বাট ট্ৰেইলাৰ টিজাৰ্ছটো বহুত মুভি আহিছে, মই সেইটো বেলেগ এটা ব্লগ এটা বনাম, তাত সেই ট্ৰেইলাৰ আৰু টিজাৰ্ছবোৰৰ কথা পাতিম। বাট এইটো মুভি আপোনালোকে ফেমিলিৰ লগতো, ফেমিলি মুভি নকওঁ কেলেকি বহুত চিন আছে, আৰামছে এনজয় কৰক, অকলে চাওক বা কাৰ লগত যেনেকুৱা চাই। আৰু কি ক'ম, এই মুভিখন মই 5ৰ ভিতৰত আপোনাৰ পূৰা 4 ষ্টাৰ দিব হ'লে পূৰা পাৰি। মুভিখন পূৰা ফুল্লি এনজয় কৰক। মাংকি মেন যিটো নাম দিছে, আৰু মানে পূৰা কি ক'ম আৰু, একশ্যন তামাম, আৰামছে এনজয় কৰক। বাকী কেনেকুৱা লাগিলে আপুনি মুভিটো চাই, মোৰ ৰিভিউটো তলত মেছেজ নাই, মোক কমেণ্টছত জনাব। বাকী লাভ ইউ, টেক কেয়াৰ, বাই বাই।